নমস্কাৰ, মই আজি লাখ লাখ কৃষকৰ বাবে লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকলে PM কিষাণত আবেদন কৰিছিল সেইসকলে আগষ্ট মাহৰ 2 তাৰিখে দিনৰ 11 বজাত লাভ কৰিব PM কিষাণৰ ধন। হয়, আপোনালোকে ঠিকেই শুনিছে। আগষ্ট মাহৰ 2 তাৰিখে দিনৰ 11 বজাত আপোনালোকৰ একাউণ্টত সোমাব PM কিষাণৰ ধন। আপোনালোকে লাভ কৰিবনে নাই, কেনেকৈ চেক কৰিব, আপোনালোকক এই ভিডিঅ'ৰ সৈতে জনাই দিম। এই ভিডিঅ'টো আপোনালোকে চালে বুজিব পাৰিব। সেইবাবে আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলত গৈ ক্ৰমত লিখিব। মই যেনেকৈ লিখিম আপোনালোকে তেনেকৈ লিখিব। লিখাৰ পাছত চাব পাৰিব আপোনালোকৰ টকা সোমাবনে নাই। ইয়াত চাই লওক, মই লিখি আছোঁ PMFS। এনেকৈ আপোনালোকে লিখিব। লিখাৰ পাছত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত আৰু এখন পেজ খোল খাব। সেইটো আপোনালোকে অলপ তলৰ পিনে আহি যাব। মই আপোনালোকক দেখাই দি আছোঁ। দিয়াৰ পিছত আপোনালোকে পাই যাব PMS ডাঙৰকৈ লিখা। তাৰপিছত আপোনালোকে ওপৰত 3টা ডট আছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত 3 নম্বৰত আপোনালোকে পাই যাব পেমেণ্ট ষ্টেটাছ। পেমেণ্ট ষ্টেটাছত আপোনালোকে ক্লিক কৰিব। তলৰ পিনে আপোনালোকে পাই যাব DBT ষ্টেটাছ। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ আপোনালোকে কেটাগৰী পাব। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ তলৰ পিনে আহি যাব। ইয়াত আপোনালোকে PM কিষাণ পাব। PM কিষাণত ক্লিক কৰিব। ইয়াত চাই লওক, PM কিষাণৰ পৰ্টেলটো আহি গৈছে। ক্লিক কৰাৰ পাছত আপোনালোকে ইণ্টাৰ এপ্লিকেশ্যন ID, আপোনালোকৰ PM কিষাণৰ যিটো ID আছে সেইটো লিখিব। AS যেনেকৈ ID আছে আপোনালোকে তেনেকৈ লিখি দিব। চাই লওক, লিখা হৈ গৈছে। তাৰপিছত আপোনালোকে কেইটামান কেপচা কোড পাইটো কেপচা কোড আপোনালোকে তলত লিখি দিব। ওপৰত যেনেকৈ লিখা আছে আপোনালোকে তেনেকৈ লিখি দিব। লিখি দিয়াৰ পাছত চাৰ্চত আপোনালোকে ক্লিক কৰি দিব। এয়া চাই লওক, লিখা হৈ গৈছে। এনেকৈ আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাৰ্চত ক্লিক কৰিব। এতিয়া আপোনালোকে তলৰ পিনে আহি যাব। অহাৰ পিছত আপোনালোকে এয়া চাই লওক কিমান টকা লাভ কৰিব আপোনালোকে ইয়াত চাব পাৰিব। এয়া চাই লওক 20 নং কিস্তি টকা লিখা আছে। এনেকৈ আপোনালোকে নিজৰ ষ্টেটাছটো চাব পাৰিব। আজি ৰাতি আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' লৈ আহিম। সেইটো ভিডিঅ'ত আপোনালোকক একেবাৰে ভালকৈ বুজাই দিম, আপোনালোকে বুজিব পাৰিব। এনেকৈ চাব পাৰিব আপোনালোকৰ নিজৰ PM কিষাণৰ ষ্টেটাছ, কিমান টকা লাভ কৰিব, সকলোখিনি তথ্য জানিব পাৰিব। এইটো মাহৰ 2 তাৰিখে আপোনালোকৰ একাউণ্টত সোমাব PM কিষাণৰ টকা। একেবাৰে সহজতে আপোনালোকক এইটো ভিডিঅ'ৰ সৈতে জনাই দিছোঁ।